মা তুমি আমাৰ বৰ্ণমালাত থকা এটা বৰ্ণৰ নাম কোৱাচোন যিটো বৰ্ণত এটা ল'ৰা আৰু এজনী ছোৱালীৰ নাম সোমাই আছে চন্দ্ৰবিন্দু শুদ্ধ হৈছে নে বাৰু পাৰিলা দেই জুনাগদাই আজি মোক সুধিছিল মই পাৰিলো ধুনু চন্দ্ৰবিন্দু ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় তুমি জানানে বাৰু নাজানো নহয় কোৱাচোন শুনা চন্দ্ৰবিন্দু অসমীয়া বৰ্ণমালাৰ এটা অপৰিহাৰ্য ধ্বনি ই এটা অনুনাসিক ধ্বনি অৰ্থাৎ নাকৰ সহায়ত উচ্চাৰণ কৰা ধ্বনি মনত ৰাখিবা স্বৰধ্বনিৰ লগত একেলগে চন্দ্ৰবিন্দুৰ প্ৰয়োগ হয় চন্দ্ৰবিন্দু লগা স্বৰবোৰৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলোৱা বায়ু প্ৰবাহ আধা মুখেদি আৰু আধা নাকেদি ওলায় ধুনু তুমি আমাৰ নাসিক্য ধ্বনি কোন কেইটা জানানে বাৰু নেজানো নহয় কোৱাচোন শুনা অনুস্বাৰ ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন আৰু ম এইকেইটা হৈছে নাসিক্য ধ্বনি আৰু নাসিক্য ধ্বনিৰ লগত কেতিয়াও চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব নালাগে কথাষাৰ সদায় মনত ৰাখিবা এতিয়া চন্দ্ৰবিন্দু ক'ত ব্যৱহাৰ কৰিব লাগে শুনা এটা হ'ল মূল সংস্কৃত শব্দত থকা নাসিক্য বৰ্ণ লুপ্ত হৈ সৃষ্টি হোৱা তদ্ভৱ শব্দৰ লুপ্ত বৰ্ণটোৰ ঠাইত চন্দ্ৰবিন্দু বহে যেনে পঞ্চৰ পৰা পাঁচ কণ্টকৰ পৰা কাঁইট দ্বিতীয়তে বৰ্তমান আৰু অতীতকালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত ক্ৰিয়া বিভক্তি অপৰিহাৰ্য যেনে খাওঁ পঢ়ো খালো পঢ়িলো তৃতীয়তে ক্ৰিয়াৰ অসমাপিকা ৰূপ গঠন কৰা উতে আৰু উতা প্ৰত্যয়টো চন্দ্ৰবিন্দু অপৰিহাৰ্য যেনে কৰোঁতে পঢ়োঁতে কৰোঁতা পঢ়োঁতা চতুৰ্থতে নামপদৰ বহুবচন বুজোৱা হত আৰু ক্ৰিয়াপদৰ অহক প্ৰত্যয়টো চন্দ্ৰবিন্দু অপৰিহাৰ্য যেনে সিহঁত তহঁত যোৱা হওক আকৌ নাসিক্য বৰ্ণ লোপ পালেও কেতিয়াবা অসমীয়া শব্দত চন্দ্ৰবিন্দু বহে যেনে মাথোনৰ পৰা মাথো দেখোনৰ পৰা দেখো আকৌ অসমীয়া ভাষাত মৃত ব্যক্তিৰ নামৰ আগতো চন্দ্ৰবিন্দু দিয়া হয় আৰু স্বৰ্গীয় বুলি উচ্চাৰণ কৰা হয় যেনে স্বৰ্গীয় হোমেন বৰগোহাঁই ধুনু তুমি চন্দ্ৰবিন্দু ক'ত ব্যৱহাৰ নহয় সেই কথাখিনিও মনত ৰাখিব লাগিব প্ৰথম কথা তোমাক ইতিমধ্যে মই ক'লোৱেই যে আমাৰ নাসিক্য ধ্বনিকেইটাৰ লগত কেতিয়াও চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব নালাগে অৰ্থাৎ অনুস্বাৰ ঙ ঞ মূৰ্ধন্য ন দন্ত্য ন আৰু ম ইহঁতৰ লগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব নালাগে আদেশ বা অনুজ্ঞাবাচক ক্ৰিয়াৰ ক্ষেত্ৰতো চন্দ্ৰবিন্দু নালাগে যেনে খাওক বহক একেদৰে যদিও হওক লাও নাও আদি শব্দতো চন্দ্ৰবিন্দু নালাগে ভূঞা গঞা এইবোৰ শব্দত নাসিক্য ঞ থকাৰ বাবে চন্দ্ৰবিন্দু নালাগে আকৌ এটা কথা তুমি বাৰু মন কৰিছানে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিলে অসমীয়া শব্দৰ অৰ্থ আৰু উচ্চাৰণতো পাৰ্থক্য সৃষ্টি হয় তুমি উদাহৰণ দিব পাৰিবানে বাৰু চন্দ্ৰবিন্দু নথকাটো কি হৈছে কাহ অৰ্থাৎ ই এবিধ ৰোগ বুজাইছে আৰু চন্দ্ৰবিন্দু দিলে সি এবিধ ধাতুক বুজাব তেনেকে বাও বাও নহয়নে এতিয়া তুমি বুজি পাইছানে বাৰু পাইছো মা চিৰ চেনেহী মোৰ ভাষা জাননী